এতিয়া গৰাখহনীয়াৰ দ্বাৰা যিবিলাকে মানে ক্ষতিগ্ৰস্ত হোৱা ৰাইজ তেখেতসকলক পুনঃসংস্থাপন কৰিবৰ কাৰণে আৰু সোনকালে তেওঁলোকৰ যিখিনি অসুবিধা আছে সেই অসুবিধাখিনি নাইকিয়া কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা পদক্ষেপ ল'ব লাগে। উপযুক্ত ক্ষয় ক্ষতিপূৰণ দিবৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। মই প্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে আমাৰ অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসকলক বৰ্তমান আমাৰ এই ঐতিহাসিক স্থান বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আমাৰ সমাধিস্থল, এই সমাধিস্থল আৰু দতমা অঞ্চল যিটো মোৰ সমষ্টিতে পৰে, তেখেতসকলক মোৰ এই সমষ্টিলৈ মই আদৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ বড়ো জাতিৰ পিতা মহান এজন মানে নেতা, গোটেই লাঞ্ছিত বঞ্চিত নিষ্পেষিত হোৱা জাতিৰ জনগোষ্ঠীৰ এজন মহান নেতা হিচাপে আমি বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মক সকলোৱে জানো, গোটেই অসমবাসী ৰাইজে জানে। তেখেতৰ নিচিনা এই যে আমাৰ মহান নেতাৰ সমাধিস্থলত আহি পেলাই তেখেতক আজি ইয়াত মানে কি কয় শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যে আগুৱাই আহিছে আৰু তেখেতৰ ঘৰৰ যিটো অৱস্থা আৰু গোটেই পৰিয়ালৰ সদস্যসকলৰ লগত লগ ধৰি পেলাই বুজ ল'বৰ কাৰণে যে তেখেতৰ ঘৰলৈও যে যাব, ইয়াৰ কাৰণে সঁচাকৈ আমি এই অঞ্চলৰ ৰাইজে মানে সঁচাকৈ ভাগ্যৱান বুলি আমি ক'ব লাগিব। আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ সমষ্টিত আমাৰ এই মহান নেতাজনৰ সমাধিস্থল তেখেতৰ ঘৰত আহি পেলাই গোটেই অসমৰ আমাৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসকলে চিফ মিনিষ্টাৰৰ লগতে একেলগে যে ইয়াত আহি পৰিছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সমষ্টিবাসী ৰাইজৰ হৈ। আশা ৰাখিছোঁ যে আজিৰ এই ঐতিহাসিক এটা আমাৰ অসম মন্ত্ৰীসভাৰ যিটো উপস্থিতি বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলত যিটো হ'বলৈ মানে ইতিমধ্যে হৈছে, ইয়াৰ দ্বাৰাদি আমাৰ অসমৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আমাৰ এই মহান নেতাজনৰ সমাধিস্থলৰ উন্নয়নৰ কাৰণে গোটেইখিনি আমাৰ মাষ্টাৰ প্লেনিং যিটো আছে যিখিনি আছে সেইবিলাক কমপ্লিট কৰিবৰ কাৰণে চৰকাৰীভাৱে যিখিনি সাহায্য লাগে পুঁজিৰ দৰকাৰ আছে, এইখিনি সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে নিশ্চয় তেখেতৰ ফালৰ পৰা এটা পদক্ষেপ ল'ব বুলি আমাৰ এই অঞ্চলৰ ৰাইজৰ এটা আশা আছে। গতিকে মই আহ্বান কৰিছোঁ যে এই ৰাইজৰ আশা আৰু মহান নেতাজনৰ মানে সন্মানাৰ্থে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যিটো আহিছে, এইখিনি যদি অসম চৰকাৰৰ ফালৰ পৰা কৰি দিয়ে তেতিয়া আমি ভাবোঁ যে আমাৰ মানে এই অঞ্চলৰ ৰাইজৰ আশা মানে কিঞ্চিত হ'লেও পূৰণ হ'ব। নিশ্চয় আজি অসম চৰকাৰৰ গোটেই বিভাগৰ কেবিনেট মন্ত্ৰীসকলে যিহেতু আহিছে, তেখেতসকলৰ উপস্থিতিত ইয়াত কিছুমান আমাৰ উন্নয়নৰ কাৰণে ফাউণ্ডেশ্যনৰ প্ৰগ্ৰাম আছে বুলি শুনিছোঁ। এতিয়ালৈকে কোনটো বিভাগৰ পৰা কোনটো অনুষ্ঠান বনাবৰ কাৰণে ফাউণ্ডেশ্যন স্থাপন কৰিব যদিও আমি স্পষ্ট হ'ব পৰা নাই, কিন্তু আমাৰ এই বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থল ইয়াতো এটা 7 কোটি টকাৰ মাষ্টাৰ প্লেনিং মতে কাম কৰিবৰ কাৰণে এটা কি কয় ফাউণ্ডেশ্যন ষ্টন ইয়াত মানে ৰখা হৈছে বুলি শুনিছোঁ। আৰু আমাৰ কালচাৰেল কমপ্লেক্স কোকৰাঝাৰতো ঠিক তেনেকৈ ফাউণ্ডেশ্যনৰ প্ৰগ্ৰাম আছে বুলি শুনিছোঁ। গতিকে নিশ্চয় কোকৰাঝাৰবাসী ৰাইজৰ কাৰণে এটা উন্নয়নৰ আজি সংবাদ ৰাইজৰ মাজত আহিব, এইখিনি মই আশা কৰিছোঁ। এতিয়া গৰাখহনীয়াৰ দ্বাৰা যিবিলাকে মানে ক্ষতিগ্ৰস্ত হোৱা ৰাইজ তেখেতসকলক পুনঃসংস্থাপন কৰিবৰ কাৰণে অসম চৰকাৰৰ ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন বিভাগৰ পৰা তেওঁলোকৰ নিশ্চয় কৰিব লগা তেখেতসকলৰ দায়িত্ব আছে আৰু চৰকাৰী মাটি য'ত তেনেকুৱা খালী আছে এইবোৰ আমাৰ চৰকাৰী মাটিখিনি আইডেণ্টিফাই কৰি পেলাই ইয়াৰ স্থানীয় প্ৰশাসনৰ লগতে তেওঁলোকে আমাৰ ক্ষতিগ্ৰস্ত হোৱা ৰাইজক আলোচনা বিলোচনা কৰি পেলাই ৰিহেবিলিটেশ্যন দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু সোনকালে তেওঁলোকৰ যিখিনি অসুবিধা আছে সেই অসুবিধাখিনি নাইকিয়া কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা পদক্ষেপ ল'ব লাগে। উপযুক্ত ক্ষয় ক্ষতিপূৰণ দিবৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ।